নমস্কাৰ আখলৰ জুতিলৈ সকলোকে স্বাগতম জনাইছো আজি মই বনাব লৈছো দুটা সালাডৰ ৰেচিপি প্ৰথমে মই ভেজ সালাড বনাম তাৰ বাবে মই লৈছো কাটি লোৱা বিট বিলাহী পিয়াজ তিয়হ নেমু বন্ধাকবি ধনিয়া কেঁচা জলকীয়া পনীৰ সৰুকৈ কাটি লৈছো বইল কৰ্ন আৰু বইল বুট মগু কেইটা গজালি উলোৱা ললে আৰু ভাল হয় এতিয়া পনীৰ টুকুৰা কেইটা ফ্ৰাই কৰি লম তাৰ বাবে মই অলিভ অইল ইউজ কৰিছো আৰু এনেদৰে অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছো এতিয়া সকলোবিলাক একেলগে মিক্স কৰি লৈছো আপোনালোকে বুট মগু পনীৰো কেঁচাকৈ ব্যৱহাৰ কৰিব পাৰে আৰু অলিভ অইল ব্যৱহাৰ কৰিছো কাৰণ এইটো স্বাস্থ্যৰ কাৰণে আৰু ডায়েটৰ কাৰণে খুব ভাল হয় এতিয়া ইয়াত 1 টিস্পুন অলিভ অইল চাট মছলা কলা নিমখ জোখমতে দি আৰু নেমু ৰস দি দিছো আৰু ভালদৰে মিক্স কৰি লৈছো আৰু এতিয়া মোৰ সালাড খাবলৈ ৰেডি হৈ গ'ল চিকেন সালাড বনাবৰ বাবে মই লৈছো 2 পিচ ব্ৰেষ্ট মিট তাতে আদা নহৰু পেষ্ট নেমু ৰস নিমখ red chili powder ধনিয়া পাউডাৰ অলিভ অইল দি আৰু ভালদৰে মিক্স কৰি লৈছো এতিয়া 30 মিনিট ৰাখি থম এতিয়া এটা বাউলত কাটি লোৱা তিয়হ বিলাহী বইল কৰ্ন পিয়াজ জলকীয়া বন্ধাকবি ক্যাপসিকাম নেমু ৰস কলা নিমখ চাট মছলা অলিভ অইল দি ভালদৰে মিক্স কৰি লৈছো এতিয়া এখন পেনত 2 টিস্পুন অলিভ অইল দি মাংস 2 পিচ ফ্ৰাই কৰি লৈছো আৰু এই মাংস 2 পিচ সৰু সৰু টুকুৰা কৰি কাটি লৈছো আৰু এয়া
মোৰ চিকেন সালাডো আজি ৰেডি হৈ গ'ল আশা কৰো আপোনালোকে মোৰ এই ৰেচিপিকেইটা চাই ভাল পালে যদি ৰেচিপিকেইটা চাই সঁচাকৈ ভাল পালে তেতিয়াহলে মোৰ চেনেলটোত লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ